পুনৰবাৰ আপোনালোকৰ মাজলৈ মাৰ হাতৰ এটি সুন্দৰ আঞ্জা লৈ আহিছোঁ। কঁঠালৰ মুচিৰ আঞ্জা মায়ে বনাও বুলি ক'লে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ মায়ে আজি বনাই কঁঠালৰ মুচি সুন্দৰভাৱে কাটি মেলি ধুই মেলি ল'লে মায়ে কঁঠালৰ মুচিটো, আৰু লগতে কুকাৰত ভৰাই দিয়া হ'ল বাকলি সতি, আৰু লগতে দিয়া হ'ল আলু বাকলি সতি ধুই মেলি লোৱা হৈছে সকলোবোৰ। বইল হোৱাৰ পিছত বাকলি গুচাবলৈ অতিকে সহজ। দিয়া হ'ল পানী, অকণমান হালধি আৰু অকণমান নিমখ। যিহেতু নিমখ আৰু হালধি দিলে সোৱাদটো বেছিকৈ বাঢ়ি আহে। কুকাৰত পাতি দিয়া হ'ল। গেছ অন কৰাৰ পিছত 15-20 মিনিটমানৰ পিছত আলু আৰু কঁঠালৰ মুচিখিনি বইল হৈ পৰিল। চাওক কি সুন্দৰভাৱে বইল হৈ পৰিল। 50-60%হে বইল হৈছে, যিহেতু সম্পূৰ্ণ বইল কৰা হোৱা নাই। কেৰাহী পাতি দিয়া হ'ল। আছে পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া দুটাহে ব্যৱহাৰ কৰা হৈছে। তেলত গৰম তেলত নহৰু আৰু পিঁয়াজখিনি দি দিয়া হ'ল। সুন্দৰভাৱে ভাজি ল'ব লাগিব। দুয়োটা জলকীয়া দি দিয়া হ'ল। সুন্দৰভাৱে ভাজি ল'ব লাগিব পোনপ্ৰথমে, যিহেতু সুন্দৰভাৱে ভাজি ল'লেহে সোৱাদটো বাঢ়ি আহিব। দিয়া হ'ল বিলাহী এটা দিয়া হৈছে। সুন্দৰভাৱে ভাজি ল'ব লাগিব। লগতে মছলা ভজাৰ লগতে মায়ে কঁঠালৰ মুচি বাকলি গুচাই সুন্দৰভাৱে সৰু সৰুকৈ কুটি লোৱা হৈছে। চাওক আজিৰ এই মাৰ হাতৰ বিশেষ ভিডিঅ', আৰু আপোনালোকক পুনৰবাৰ মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু লগতে মছলাখিনি মিক্সিত বাতিত সুন্দৰভাৱে ভৰাই লোৱা হৈছে, যিহেতু মিক্সিত পিচি ল'ব লাগিব। সুন্দৰভাৱে পিচি ল'ব লাগিব। চাওক সুন্দৰ এটা কালাৰ আহি পৰিছে। ইয়াত কঁঠালৰ মুচি আৰু আলুৰ ওপৰত দি দিয়া হৈছে সম্পূৰ্ণ মছলাখিনি। লগতে মছলা দিয়া হৈছে অলপ, আৰু দৈ দিয়া হৈছে, টেঙা দৈ ঘৰৰে, যিহেতু মেইন বস্তু দৈৰে বনোৱা হ'ব আজি সুন্দৰ আঞ্জাটো মাৰ হাতৰ কঁঠালৰ মুচিৰ আঞ্জা দৈ সতি। ইয়াত দিয়া হৈছে গৰম মছলা দিয়া হ'ল, অকণমান জালুক দিয়া হৈছে, আৰু কোনো মছলা ব্যৱহাৰ কৰা হোৱা নাই ইয়াত। চাওক কি সুন্দৰভাৱে মায়ে সানি আছে। এতিয়াই কালাৰ দেখিলে খাওঁ খাওঁ নিচিনা লাগিছে নাই। আৰু কেৰাহীত দি দিয়া হ'ল তেল। তাৰপিছত চাওক এই কঁঠালৰ মুচিখিনিতো অকণমান তেল দি লৰাই লোৱা হৈছে। এনেকৈ মায়ে বনোৱা দি যদি আপোনালোকে বনায় খাবলৈ বিশেষ সোৱাদ হয়। তেলত দি দিয়া হ'ল মেথি গুটি আৰু তেজপাত, লগতে সানি থোৱা কঁঠালৰ মুচি আৰু আলুখিনি সুন্দৰভাৱে দি দিয়া হ'ল কেৰাহীত। সুন্দৰভাৱে এতিয়া কঁঠালৰ মুচিখিনি লৰাই ল'ব লাগিব, যিহেতু খাবলৈ তেতিয়াহে বিশেষ এটা সোৱাদ আহি পৰিব। এতিয়াই খাওঁ খাওঁ নিচিনা লাগি আছে আকৌ। চাওক কালাৰটো চাওক। আৰু দিয়া হৈছে ইয়াত দৈ, টেঙা দৈ দিয়া হৈছে ঘৰৰে, যিহেতু থৈ দিয়া আছিলে অকণমান। লগতে কুকাৰত যি আমি বইল কৰিছিলোঁ পানীখিনি, সেই কঁঠালৰ মুচিখিনি বইল কৰিছিলোঁ সেই পানীখিনি পেলাই দিয়া নাই। আৰু মিক্সি বাতিত যি আছিলে লাগি মছলাখিনি, সেইখিনি আখালি লৈ পানীৰ লগতে সুন্দৰভাৱে দি দিয়া হৈছে। চাওক আজিৰ মাৰ হাতৰ বিশেষ আঞ্জা এনেকৈ আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰিছোঁ। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক কেনে লাগিছে কমেণ্টত জনাব আজিৰ এই মাৰ হাতৰ কঁঠালৰ মুচিৰ আঞ্জা।